আসাম টেট MCQ GK সাধাৰণ নিমকৰ সংকেত হ'ল ছডিয়াম, পটাছিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড, মেগনেছিয়াম আয়ডাইড। শুদ্ধ উত্তৰটো হৈছে ক ছডিয়াম। কিহৰ কাৰণে তেজৰ ৰং ৰঙা হয়? থায়গ্লবিন, হিমোগ্লবিন, খেটিমোগ্লবিন, ক্লৰিন। শুদ্ধ উত্তৰটো হৈছে হিমোগ্লবিনৰ ফলত তেজৰ ৰং ৰঙা হয়। মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান? 98 ডিগ্ৰী ফাৰেনহাইট, 1 ফাৰেনহাইট, 90 ফাৰেনহাইট, 95 ফাৰেনহাইট। শুদ্ধ উত্তৰটো হৈছে 98 ফাৰেনহাইট। চাপৰ একক কি? ভোল্ট, পাস্কেল, জুল, নিউটন। চাপৰ একক হৈছে পাস্কেল। আটাইতকৈ সৰু হাড়ডাল মানুহৰ শৰীৰৰ কোন অংগত থাকে? নাকত, ডিঙিত, কাণত, হাতত। শুদ্ধ উত্তৰটো হৈছে কাণত। সাধাৰণ বতাহত কিমান শতাংশ অক্সিজেন পোৱা যায়? 17%, 21%, 25%, 15%। শুদ্ধ উত্তৰটো হৈছে 21%। এলুমিনিয়াম ধাতুৰ আকৰিকৰ নাম কি? গ্ৰেফাইট, বক্সাইট, চিলিকা, চিনাবাৰ। শুদ্ধ উত্তৰটো হৈছে বক্সাইট। খ নম্বৰ। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগে আৱৰি আছে? 29%, 71%, 50%, 60%। পৃথিৱীৰ উপৰিভাগৰ 71% জলভাগে আৱৰি আছে। সমতল ঠাইৰ মৃদু ঢালেদি বৈ আহোঁতে হোৱা নদীৰ গতিপথ একাবেকা হয়, ইয়াক কি বোলে? বক্ৰগতি, পাৰখনন, ভূমিকম্প, নদীৰ প্ৰবাহ। শুদ্ধ উত্তৰটো হৈছে বক্ৰগতি। নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত সৃষ্টি হোৱা পলসুৱা সমতল ভূমিক কৃষিভূমি, বালিমাটি, প্লাৱনভূমি, মৰুভূমি। শুদ্ধ উত্তৰটো হৈছে প্লাৱনভূমি। বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ আয়তন কিমান? 20%, 78.8%, 75%, 78%। শুদ্ধ উত্তৰটো হৈছে 78.08%। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰৰ নাম মেছ'স্ফিয়াৰ, মেছ'প'জ, ট্ৰপোস্ফিয়াৰ, ট্ৰপোপ'জ। শুদ্ধ উত্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ। মিথেনৰ ৰাসায়নিক চিহ্ন কি? Ne, Xe, CH4, Ar। শুদ্ধ উত্তৰটো হৈছে CH4। গ। আকাৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? প্ৰথম, সপ্তম, নৱম, চতুৰ্থ। শুদ্ধ উত্তৰটো হৈছে সপ্তম। বতাহৰ গতিবেগৰ একক হ'ল নট, মিলিবাৰ, শতাংশ, ডিগ্ৰী। শুদ্ধ উত্তৰটো হৈছে নট। ক।